হেল্ল' বন্ধুসকল, পুনৰ নতুন ভিডিঅ' এটাৰে আজি আহিলোঁ আপোনালোকৰ মাজলৈ। চাওক, আপোনালোকেতো ঘৰত চিলিণ্ডাৰ বা চিলিণ্ডাৰ ইউজ কৰে, আৰু এই চিলিণ্ডাৰটো আপোনালোকে ভালদৰে কেতিয়াবা মন কৰিছেনে চিলিণ্ডাৰটো একেবাৰে তলৰ ফালে তিনিটা না চাৰিটামান ফুটা থাকে। গতিকে এই ফুটাসমূহ কিয় থাকে বা কিয় দিয়ে তাৰ বিষয়ে আজি খুবেই কম। যদি জানিব বিচাৰে ভিডিঅ'টো চাই থাকিলে হ'ল, একেবাৰে একদম সৰু ইনফৰমেশ্যন। গতিকে চাওক, মই দেখাই আছোঁ চিলিণ্ডাৰটো, আমাৰ ঘৰৰ চিলিণ্ডাৰ দেখাই কিনে আপোনালোকক কৈ আছোঁ কেনেকুৱাকৈ কি হ'ব। আপোনালোকে এই চিলিণ্ডাৰৰ এই তলফালে দেখা পাইছে এই ফুটাসমূহ, ইয়াতে বহুতকেইটা ফুটা আছে। গতিকে চাওক, এই ফুটাকেইটা মানুহে হয়তো এনে ভাবিব পাৰে যে কিছুমানে একো কাম নকৰে, কিন্তু চাওক এই ফুটাকেইটা গুৰুত্বপূৰ্ণ এটা কাম কৰি থাকে চিলিণ্ডাৰসমূহ। চাওক কি কামত মই ভালদৰে কৈ আছোঁ। যেতিয়া আপোনালোকে ধৰি লওক চিলিণ্ডাৰে পানী থকা যায়, ধৰি লওক মজিয়াত আপোনালোকৰ পানী পৰি আছে, তেতিয়া আপোনালোকে এই চিলিণ্ডাৰ ধৰি লওক থ'লে এনেকৈ, তেতিয়াহ'লে কি কৰিব কামটো আপোনালোকৰ এই ফুটাকেইটা যে আছে সেই ফুটাকেইটা আপোনালোকৰ বায়ু অহা যোৱা হৈ থাকিব, ইফালে সোমাব পাৰে ইফালে সোমাব পাৰে, ওলাই আহিব পাৰে। গতিকে তেতিয়া সেই যিখিনি জেগাত পানী থ'ল বা এইখিনিত সেই পানীখিনি হয়তো ইয়াতে লাগি যাব পাৰে, তেতিয়া সেই পানীখিনি আপোনালোকৰ এই বায়ুখিনি শুকাই দিব। গতিকে তেতিয়া কি হ'ব, আপোনালোকৰ এই চিলিণ্ডাৰটো ধৰক সোনকালে মামৰ নালাগে বা বেয়া নহয়। গতিকে এইখিনিয়ে আছিল একদম সৰু এটা ইনফৰমেশ্যন দিলোঁ আপোনালোকলৈ। কিছুমানে হয়তো ইগন'ৰ কৰিব পাৰে যে ইমান সৰু কথা কৈ থাকক। চাওক, এইটো এটা সৰু কথা নহয়, এইটো জানিব লগা কথা। গতিকে গম পালে যে আপোনালোকে এই চিলিণ্ডাৰসমূহত ফুটাসমূহ কিয় দিয়া থাকে। গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।